ৰাজপথত চলিছে ব্যতিক্ৰমী গাড়ী বাইক বাতৰুৱাই লাগি চাইছে এই আজব বাইক আৰু গাড়ী পেলনীয়া সামগ্ৰীৰে এই সৰু গাড়ীখন সাজি উলিয়াইছে ঢকুৱাখানাৰ বান্টু গাঁৱৰ লক্ষ্য চমুৱা আৰু অনুজ চমুৱাই আৰ্থিক দুৰৱস্থাৰ বাবে শিক্ষা জীৱন আধাতে সামৰা এই দুই যমজে গাঁৱতে প্ৰথমে আৰম্ভ কৰিলে এখন ষ্টিল ফেব্ৰিকেশ্যনৰ দোকান ইয়াৰ পিছত ইউটিউবৰ সহায় লৈ সাজি উলিয়াইছে গাড়ী আৰু বাইকখন আনকি অনুজ নামৰ যুৱকজনে মেচিনত লাগি হেৰুৱাবলগীয়া হ'ল এটা আঙুলিও তেওঁৰ কিন্তু তালৈ কোনো ভূক্ষেপ নাই তেওঁৰ নতুন ডিজাইনৰ এখন গাড়ী আৰু বাইক অধিক আকৰ্ষণীয় আৰু কাৰিকৰীভাৱে অধিক শক্তিশালী কৰিবলৈ দিনে নিশাই উঠি পৰি লাগি পৰিছে দুয়োগৰাকী কেইটা গিয়াৰ আছে ইয়াতে? 4টা গিয়াৰ মানে বাইকৰ এইবোৰ বাকীবোৰ চব ভৰি আছে আপোনাৰ এডাল ব্ৰেক আছে এক্সেলেটৰ আছে এতিয়া আছে এইটো ইমাৰ্জেঞ্চি মাৰিব কাৰণে দিয়া আছে তাৰপিছত বাকী যিবিলাক হেৰি সাধাৰণ যুৱক হৈ অসাধাৰণ কাম কৰিছে তেওঁ মটৰচাইকেলৰ ইঞ্জিনেৰে এখন গাড়ী সাজি উলিয়াইছে মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম কেনেকৈ তেওঁ গাড়ীখন সাজি উলিয়াইছে এইখন এখন হৈছে মটৰচাইকেলৰ ইঞ্জিনেৰে সাজি লোৱা এখন গাড়ী মই ইতিমধ্যে গাড়ীখনত এপাক ঘূৰি আহিছোঁ এইজন হৈছে অনুজ চমুৱা বহুত দিনৰ পৰা ভাবি আছিলে এখন গাড়ী সাজি উলিয়াব আৰু সেই গাড়ীখন সাজি উলিয়াইছে মটৰচাইকেলৰ ইঞ্জিনিয়াৰ বিশেষকৈ বাজাজ ডিস্কভাৰৰ এটা ইঞ্জিনিয়াৰে সাজি উলিয়াইছে মই 3 গাড়ী বনাইছোঁ মটৰচাইকেলৰ ইঞ্জিনিয়াৰে এতিয়া কি ইঞ্জিন লগোৱাইছে ইয়াত এইটো বাজাজ কোম্পানী এই কথাটো মনলৈ কেতিয়া আহিলে সৰুৰ পৰাই আছিলে কিবা এটা হোৱা আশা মানে পঢ়া শুনাটো ইমান কৰিব নোৱাৰিলোঁগৈ তথাপিতো মানে গাড়ীখন মানে মই এবাৰ ইউটিউবত ভিডিঅ' এটা চাওঁতে দেখিছিলোঁ এনেকুৱা ধৰণৰ গাড়ী তাৰপৰা মডেলটো লৈ মই মানে গাড়ীটো সম্পূৰ্ণ হোৱাগৈ নাই মই বনাই আছোঁ বৰ্তমান চলাব পৰা হৈছে মই লাইট চাইট এইবিলাক ধেৰ ডেক'ৰেশ্যন আছে সেইখিনি কৰি মেলি এতিয়া এইখনৰ হেৰি বাকী সেই স্পীড বা বাকী তেলৰ সেইবিলাক কেনেকুৱা কেনে নাই আপোনাৰ মটৰচাইকেলত অলপ বেছি খাব মাইলেজটো 60 ওপৰত দিব বাকী যিখিনি এইখিনি সা সৰঞ্জাম লগাইছে সেইখিনি কিহৰ লগোৱা আছে ইয়াত আপোনাৰ বাইচাইকেলৰ বস্তু আছে মটৰচাইকেলৰ কিছুমান পাৰ্ট আছে মই নিজে ৱেল্ডিং কৰি বনাইছোঁ প্ৰায়ভাগ ইয়াতে মানে কি মটৰচাইকেলৰ পাৰ্টছ লগোৱা আছে আৰু বাকীখিনি হেৰি বাইচাইকেলৰ পাৰ্টছো আছে বাকী যিখিনি বডি কৰা আছে নিজে কৰা আছে ষ্টেৰিংটো এইটো কিহৰ এইটো হেৰিয়ৰ টাটা মেজিকৰ হয় টাটা মেজিকৰ মই ষ্টেৰিংটো এতিয়া কেনেকৈ হেৰি গাড়ীৰ নিচিনাই কাম কৰেনে এইটো গাড়ীৰ নিচিনা আপোনাৰ পাৱাৰ ষ্টেৰিঙৰ নিচিনাই তাৰপিছত ইয়াতে যে গিয়াৰ লগাইছে গিয়াৰটো কোনটো ইয়াতে গিয়াৰটো আপোনাৰ এইটো গিয়াৰ আছে এইটো আপ আৰু ডাউন কেইটা গিয়াৰ আছে ইয়াতে 4টা গিয়াৰ মানে বাইকৰ যিকেইটা গিয়াৰ ইয়াতে হৈ যায় নহয় জানো তাৰ ক্লাছবিলাক কেনেকৈ ক্লাছ দিছোঁ মই এডাল আপোনাৰ এইটো ক্লাছ মানে ক্লাছটোকে ভৰি শিকিব লাগে এইবোৰ বাকীবোৰ চব ভৰি আছে আপোনাৰ এডাল ব্ৰেক আছে এক্সেলেটৰ আছে চাইকেলখনো তুমিয়ে বনোৱা নেকি মই এখনে বনাইছোঁ চাইকেলটো প্ৰায় থাকে চলাই থাকে মানে মই বনাওঁতে ভাবিলোঁ অলপ সকাল বিষ থকা মানে আৰাম কৰি চলাব পৰা চাইকেল বনাব পৰা যায় তাকে মই বিভিন্ন এখন বনাই আছোঁ এখন মানে এতিয়া আৰু যি মানে চকীত বহি থকা গোটেই আপুনি চলাই যাব পাৰে